হাই ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ কাচকলৰ পকৰা কাৰী। তাৰ কাৰণে আমাক লাগিব আলু আৰু কাচকল, তাৰপাছত লাগিব পিঁয়াজ, তেজপাত, শুকান জলকীয়া, লং, ইলাচি, দালচেনি, বিলাহী, নহৰু, আদা আৰু ধনিয়া। এয়া কাচকল কুকাৰত মই বইল কৰি লৈছোঁ। এয়া আপোনালোকে দেখিছে কাচকলখিনি এতিয়া হৈ গ'ল, দুটা হুইচেল মৰাৰ পিছত তুলি দিছোঁ। কাচকলখিনি আৰু আলুখিনি মই গুচাই পেলাই লৈছোঁ। এতিয়া পিটিকি ল'ম এইখিনি। চামুচেদি মই ভালকৈ গুড়া কৰি লৈছোঁ। পিটিকি লৈছোঁ। এতিয়া ইয়াত অকণমান নিমখ দি দিম মই। পিঁয়াজো দিছোঁ, পিঁয়াজ অলপ দি ভালকৈ সানি ল'ম এতিয়া। এয়া কাচকলখিনি ভালকৈ সানি লোৱা হৈ গ'ল। এতিয়া তাতে বেচন অলপ দি দিছোঁ ঢালি। এতিয়া এইখিনি ভালকৈ মই আকৌ সানি ল'ম। এয়া সানি লৈছোঁ। দেখিছে নহয়, ভালকৈ সানি ল'ব লাগিব। তাতে অলপ অলপ পানী দি চাব লাগিব বস্তুটো আমি পকৰাটো বনাব সমানে হৈছে নাই। তাৰ অনুমান অনুসৰি পানী ঢালি থাকিব লাগিব। তাত ভালকৈ মঠি ল'ব বস্তুটো। এতিয়া সেই ভালকৈ মঠি লৈছোঁ। অলপ শুকান হৈ থকাৰ কাৰণে পানী অলপ দি লৈছোঁ। ইয়াত অকণমান পকৰাটো হ'বৰ কাৰণে অকণমান পানী দিব লাগিব। এয়া বেচন সানি ৰেডি হৈ গৈছে। সেইটো অকণমান ৰাইচ ব্ৰেন অইল দি লৈছোঁ। আপোনালোকৰ ইচ্ছা মিঠাতেলো দিব পাৰে। তাৰপিছত এই পকৰাখিনি লাহে লাহে কেৰাহীত দি দিছোঁ। এই পকৰাখিনি কেৰাহীত দিয়া হৈ গ'ল। এতিয়া লাহেকৈ অকণমান তলটো ৰঙা হ'বলৈ দিব লাগে, তেতিয়া লৰাব লাগে, নহ'লে বস্তুটো ভাগি যোৱাৰ চান্স থাকে। এই আপোনালোকে দেখিছে নহয় কেনেকৈ ৰঙা হোৱাৰ পিছত লৰাই দিছোঁ। পকৰাখিনি লাহে লাহে ৰঙচুৱা হৈছে। ৰঙচুৱা হোৱা মানে সিজিছে আৰু ধুনীয়াকৈ, ভিতৰটো সিজিছে। তেতিয়া লাহেকৈ মই এতিয়া নমাই দিছোঁ। এয়া আপোনালোকে দেখিছে পকৰাটো ৰেডি হৈ গ'ল। এতিয়া মই কাৰীটোৰ কাৰণে কি লাগে সেইটো বনাম এতিয়া। এই পকৰা বইল কৰি থোৱা আলুখিনি এতিয়া মই লাহেকৈ সৰুকৈ টুকুৰা কৰি লৈছোঁ। এইখিনি এতিয়া অকণমান ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম মই। এই কেৰাহীত পাঁচফোৰণ দিছোঁ। এয়া মই ৰেডি কৰিয়ে থৈছিলোঁ পিঁয়াজ চিয়াজ। এতিয়া লাহেকৈ পাঁচফোৰণৰ পিছত শুকান জলকীয়া দিছোঁ। এয়া দেখিছে তেজপাত, তাৰপৰা কুটি থোৱা পিঁয়াজখিনি দি দিছোঁ। তাৰপিছতে এইখিনি অকণমান ৰঙা হোৱাকৈ ভাজি লৈছোঁ। এয়া হালধি দিছোঁ। এতিয়া ডাঙৰকৈ কাটি থোৱা এই পিঁয়াজখিনি ইয়াতে দি দিম। আপোনালোকে দেখিছে এনেকুৱাকৈ পিঁয়াজটো দি ল'লে বস্তুটো দেখিবলৈও ভাল হয় আৰু সোৱাদটো অকণমান বাঢ়ে। এতিয়া পিঁয়াজটো অকণমান ৰঙচুৱা হোৱালৈকে অকণমান দেৰি 3 মিনিটমান ভাজিব লাগিব। এতিয়া অকণমান ৰঙচুৱা হৈছে। এতিয়া লাহেকৈ মই সেই বইল কৰি কাটি থোৱা আলুখিনি দি দিম ইয়াতে দিছোঁ। এইখিনিও অকণমান ৰঙচুৱা হোৱালৈকে আলুখিনি ফ্ৰাই কৰি থাকিব লাগিব। এয়া আপোনালোকে দেখিয়ে আছে।
এয়া আলুখিনি 2 মিনিটমান ভাজি লৈছোঁ। তাতে এতিয়া বিলাহী দি ঢাকন মাৰি দিছোঁ। এয়া এতিয়া আলুৰ লগতে বিলাহী দি অকণমান ৰঙচুৱা নোহোৱালৈকে ভাজি আছোঁ। এতিয়া তাত দিবলৈ ৰেড চিলি আৰু কি কয় পাঁচফোৰণ মই পিচি থৈ দিছিলোঁ, নহৰু আদা, এইটো পেষ্টটো এতিয়া বনাই ল'ম। ইয়াতে এতিয়া অকণমান গৰম পানী দি গোটেইখিনি ফেটি লৈছোঁ মছলাখিনি। ফেটা ভালকৈ চামুচ লগাই দি দিছোঁ। এতিয়া ফেটি থোৱা মছলাখিনি আলু ভাজিখিনিত দি অলপ দেৰি লৰাই দিছোঁ, যাতে গোটেইখিনিতে বস্তুটো মিলি যায়। তাতে এইখিনি দিম লং ইলাচি মই এতিয়া ইয়াতে অকণমান গৰম পানী দি ফেটি থৈ দিম। এইখিনি নমোৱাৰ আগে আগে দিব লাগিব, আগতীয়াকৈ ৰেডি কৰি লৈছোঁ। এইখিনি প্ৰায় এতিয়া সিজিছে, ৰঙচুৱা ধুনীয়া কালাৰ আহিছে, আপোনালোকে দেখিছে। তাতে এতিয়া মই গৰম পানী ঢালি দিছোঁ। গৰম পানী ইয়াতে দিলোঁ, তাৰপিছত লাহেকৈ লৰাই এতিয়া গেছটো বঢ়াই অলপ দেৰি ঢাকন মাৰি থৈ দিম। পানী আপোনালোকে দেখিছে কাৰীটো প্ৰায় হৈছে। এতিয়া কাৰীটো উতল আহিছে, তাতে এতিয়া পকৰাখিনি দি মই ঢাকি দিছোঁ অলপ দেৰি। পকৰা কাৰীটো প্ৰায় হৈ গ'ল। এতিয়া গেছটো অফ কৰি মই ধনিয়াখিনি কাটি তাত দি দিছোঁ। এয়া দেখিছে হৈ গৈছে। এই কাৰীটো হৈ গ'ল। আপোনালোকে ঘৰতে এনেকৈ বনাই খাব পাৰে। এইটো মাংসতকৈ বেছি টেষ্টি হয় খাবলৈ। এদিন বনাই চাব। আৰু এইটো খাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। হাই ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ কাচকলৰ পকৰা।